হে গাইজ স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ আৰু মানে কি ক'ম আমাৰ অসমত মানে এটাৰ পিছত এটা ভাইৰেল হৈয়ে থাকে মানে এবাৰ হ'ল পে আকৌ এইবাৰ এজন হৈছে মানে এইবাৰ যিজন ভাইৰেল হৈছে ন এইবাৰ মানে বেলেগতকৈ বহুত বেলেগ মানে এইবাৰ ল'ৰাজন যিজন ভাইৰেল হৈছে মানে আৰু কয়ে নহয় অসমত টেলেণ্টৰ অভাৱ নাই আৰু সেই ল'ৰাজন মানে জুবিন দাৰ মিমিক্ৰি কৰে তো জুবিন দাৰ মানে বহুত ডাঙৰ অনুৰাগী বুলি ক'ব লাগিব আৰু এইবাৰ যিজন ল'ৰা মানে ভাইৰেল হৈছে তাৰ নামটো কৈ দিছোঁ নামটো হৈছে মাধৱ বৰা বিশ্বনাথ চাৰিআলিৰ বালিচাং নাহৰণিত ঘৰ আৰু নামটো হৈছে মাধৱ বৰা ইমান ধুনীয়াকৈ মানে জুবিন দাৰ মাতটো ওলাব পাৰে তো আমি ক'ব গ'লে এজন জুনিয়ৰ জুবিন গাৰ্গ আমি অসমত বিচাৰি পালোঁ বুলিয়ে ক'ব লাগিব যদি মাধৱ বৰাই মানে নিজৰ মিমিক্ৰিৰ লগতে যদি অলপ গানৰো মানে প্ৰশিক্ষণ কৰে মানে অলপ চেষ্টা কৰে তেতিয়াহ'লে ক'ব পাৰিম আমি ভাবিব পাৰোঁ আৰু মানে আমি আৰু 100 বছৰলৈকে আমি আৰু এজন জুবিন গাৰ্গক পাম বুলি তো সেইটো আশা আমি কৰিব পাৰোঁ যদি সি নিজকে মানে একদম মানে জুবিন দাৰ দৰে গানো গাব পাৰে আৰু তেখেতৰ দৰে সম্পূৰ্ণ হ'ব চেষ্টা কৰে তো এদিন না এদিন সফল হ'বই আৰু মাধৱ বৰাৰ সম্পূৰ্ণ মানে মাতটোৱে একদম পূৰা সম্পূৰ্ণ কথা চব মানে একদম জুবিন দা অলপ 1% ইফাল নহয় একদম মানে ছেম তো মই অকল কৈ থাকিলে নহয় আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক ইয়াৰ ভাইৰেল হোৱা মানে তো সেইটো চালে আপোনালোকে নিশ্চয় গম পাই এটি তোমাক ক'ৰবাত দেখা লাগিছে মই ইয়াৰে হয় মই বালিচাঙৰ ঘৰ বালিচাঙত ক'ত ঘৰ নাহৰণি এতিয়া তুমি জুবিন দাৰ মিমিক্ৰি কৰাজন নহয় জানো মই নিউজত কৰিছিলো বাৰু নিউজত দেখা লাগিছে আপুনি জুবিন দাৰ বিষয়ে কি ক'ব এনে জুবিন দাৰ বিষয়ে মই সৰুৰ পৰা মই জুবিন দাক শ্ব' কৰোঁ জুবিন দাৰ গান শুনো সৰুৰ পৰা চবেই জানে মোক গাঁৱৰ মানুহে চবেই জানে পাগল বুলি কয় মোক জুবিন দাৰ গানে আচ্ছা মই জুবিন দাৰ গানে যি টি কৰি দিব পাৰোঁ তেনেকুৱা কথা এইটো পেণ্টটো যে এনেকুৱা পিন্ধিছে আপুনি এইটো হাই উঠা কৰে এচি এইটো সমীৰ যে ভাল লিখি সি মোক দিছে আচ্ছা মানে এচি পেণ্ট এইটো এচি হওক ডিচি হওক পেণ্টে নহয় আপুনি এনে এতিয়া যে নিবনুৱা বিলাকে আলফাত গৈ আছে তাৰ বিষয়ে লৈ কিবা ক'ব নেকি মইতো যোৱা নাই মইতো যাবলৈ কোৱা নাই এনে গৈছে কিবা ভাল পাইছে কিবা কৰিব গৈছে কাৰোবাক মাৰিব গৈছে এইটো মোৰ মতলব নাই অহা বছৰ মই যাম পলিটিক্সৰ বিষয়ে কিবা ক'ব নেকি আপুনি পলিটিক্সৰ বিষয়ে এতিয়া মোদী ডাঙৰীয়া কেনেকুৱা মানুহটো এই ভাইও বেহুনো কৰিলে চেচ মানুহ পকি গ'ল এতিয়া বাৰিষা যে আহি আছে তাৰ বিষয়ে কিবা ক'ব নেকি এতিয়া বানপানী মই মানুহক সহায় কৰো মই মানুহক সৰুৰ পৰা মোক দেউতাই কৈছে সহায় কৰি যাবি মানুহক মই সহায় কৰি যাওঁ হয় নেকি চব কাৰোবাৰ বানপানী উঠি গ'ল ঘৰ তাত দি থাকা 20,000 30,000 কাৰোবাৰ পঢ়া খৰচ দি দিয়া 10,000 20,000 কাৰোবাৰ ঘৰ গ'ল সেইটো বনাই দিব লাগিব মোক ভাল পায় চবেই আহে জুবিন দাই দিবই জানেই তাকে মই দি দিওঁ আৰু মই ঘণ্টা খাতি নকৰোঁ এই ঘণ্টা খাতি নকৰোঁতো আপোনাৰ এটা ডাইলগ বহুত ফেমাছ ডাইলগ হয়নে নহয় এইটো মানে কিয় ক'বলগীয়া হৈছিল ঘণ্টা মানে এইটো কাকো খাতি নকৰোঁ মই চিধা মানুহ হয় নেকি জেং কৰিলো মই জেং কৰিম ঘণ্টাও খাতি নকৰোঁ আৰু এতিয়া আপোনাৰ নতুন ফিল্ম আহিছে কাঞ্চনজংঘা নহয় বাৰু কাঞ্চনজংঘাটো এইটো আগতে ৰিলিজ হৈছে তাৰপিছত ডক্টৰ বেজবৰুৱা আহিলে ডক্টৰ বেজবৰুৱা তাৰ বিষয়ে কিবা ক'ব নেকি চাইছে মৰম দিছে আৰু মৰম দিয়ক আৰু চিনেমা আহিব চিনেমা চবেই চাব লাগিব চিনেমাখন বৰ ভাল চিনেমাখন তাৰে জুলু বুলি এখন আহিছে তাৰে ডাইলগ এটামান কাঞ্চনজংঘাৰ ডাইলগটো মাৰি দিওঁ বাৰু হয় চ' মোৰ কোনো জাতি নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল হৈছে বাল বঢ়িয়া থেংক ইউ আৰু জানিব পৰা মতে মাধৱ বৰা ক্লাছ 9ত পঢ়ি আছে বৰ্তমান আৰু তেওঁৰ ঘৰৰ অৱস্থা অলপ ইমান ভাল নহয় তো আশা কৰোঁ ভিডিঅ' ক্লিপটো চালে তো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক